নমস্কাৰ, মই এনমজা। যোৱাকালি পশ্চিম দাইৰং ৰিচাৰ্চ চেণ্টাৰ অনুষ্ঠিত ৰাভা আৰ্থিকমুখ চামজা ৰাভা শিল্পী সমাজৰ সভাযোগে দাইৰং খাৰডাং ৰিচু বেলপাৰা চৰকপাৰা কাছুমাৰী বামুণী পানী খোৱা আদি সামৰি চাইনালা নামেৰে ৰাভা আৰ্থিকমুখ চামজাৰ আঞ্চলিক কমিটিখন গঠন কৰা হয়। উপস্থিত থাকে সদৌ ৰাভা কৃষ্টি সন্মিলন মাননীয় সভাপতি তথা ৰাভা শিল্পী সমাজৰ উপদেষ্টা শ্ৰদ্ধা দীপক পাম ৰাভা, আৰ্থিকমুখ চামজা উপসভাপতিত্ব কনক ৰাভা, হিতেশ ৰংডুং সম্পাদিকা জনালী ৰাভা, বাক্স যতীয়া সম্পাদক দেৱজ্যোতি ৰাভা, ডিক্স বৃত্ত সম্পাদক হিৰণ ৰাভা, অসম মেঘালয় সীমান্ত এলেকাৰ ফেমেন ৰাভা, টিকিৰকিলা ৰাভা, মেঘালয় প্ৰশিক্ষক বীৰেন ৰাভা, বিশিষ্ট গায়ক S.Kumar, গীটাৰিষ্ট বিশ্বজ্যোতি অৰ্পণ, অভিনেতা বাবুল ৰাভা, কেমেৰামেন বিমান ৰাভা প্ৰমুখ্যে শিল্পী সৌলভ মোনেৰে পৰিপুষ্ট দাইৰং গাঁওখনত লগতে খাৰডাং ৰিচু বেলপাৰা কাছুমাৰী বামুণী পানী খোৱা চৰকপাৰা বৰডাক আদি গাঁৱৰ প্ৰতিনিধি ৰাইজ সভাত গভীৰ আলোচনাত অন্তত গ্ৰীষ্মকালীন বাদক ৰাভা লোকসংগীত আৰু লোকবাদ্যৰ ওপৰত কৰ্মশালা অনুষ্ঠিত কৰিবলৈ সদনে সিদ্ধান্ত লোৱাৰ উপৰিও তলত চাইনালা নামেৰে দাইৰং আঞ্চলিক ৰাভা শিল্পী সমাজ গঠন কৰি লোৱা হয়। গোৱালপাৰা জিলা ৰাভা শিল্পী সমাজ আৰ্থিকমুখ চামজাৰ দাইৰং অঞ্চলত আঞ্চলিক এটা গঠনমূলক এটা সভা হয় আৰু আজিৰ দিনত বিশেষকৈ চাইনালা সংগঠন এটা আঞ্চলিক হ'ল আৰু অনাগত দিনবোৰত আকৌ বিভিন্ন অঞ্চলত এই আৰ্থিকমুখ চামজাৰ কৰ্মীবৃন্দৰ নেতৃত্বসকলে আঞ্চলিক গঠনসমূহত গুৰুত্ব সহকাৰে আগবাঢ়ি যাব আৰু আশা কৰিছোঁ এই আৰ্থিকমুখ চামজাক সকলো শিল্পী গোষ্ঠী যদি মনোবল আগবঢ়ায় তেতিয়াহ'লে আমি জাতিটোৰ এটা শিল্পী দিশত মানে জগতখনত এটা সক্ৰিয়তাৰে শিল্পী জাগৰণ এটা নেতৃত্ব এটা সংগঠন বুলি আমি ভৱিষ্যত গৌৰৱ কৰিব পাৰিম। আৰ্থিকমুখ চামজা ৰাভা আৰ্থিকমুখ চামজানি para isi দাইৰঙে উপস্থিত চাঙাতা আৰু isi আঞ্চলিক কমিটি গঠন চাংজতে আঞ্চলিক কমিটিনি নাম চাঙাতো চাইনালা আঞ্চলিক কমিটি নিমি নেম তাজো বিভিন্ন সঙ্গিনি para কাইতাং isi রিবাই মানে উপস্থিত চাঙাতা লগতে চিঙি কৃষ্টি সন্মিলননি প্ৰেসিডেন্ট দীপক পাম চিংপেকে তৈতামন ও চিঙি আৰ্থিকমুখ চামজানি উপদেষ্টা চাঙা আৰু লগতে চিঙি কৃষ্টিনী গুৰু বীৰেন্দা তোৱা লগতে ইচি উপস্থিত বিভিন্ন গণ্যমান্য ব্যক্তি ইচি উপস্থিত চাঙাতা।